ভাইরাস একদম মনে মনে থাক আপনি কথা সামাবি ভাইরাস লো একদম মনে মনে থাক আজি আপনি কি তাক বলে মুতা সুতা নালগে নেকি দাও না আপনি আল্লাহ আজি তেরে সাল মারি রখি আছো বলে না তে মোক সাদা ফলা দি হ্যাঁ সাদা ফলা দি খালু মই তই মোক দিবা লাগে বুলি নাছ না তোক মই মাতি আছো তই কু 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 এই দি আছা তই মোক সাদা ফলা মাতি আছিলি দে তই এনকে কবা নলি যে ভাইরাস সাদা এনকে কবা নলি বাদ দি মারিন দে পিছত কিবা প্লেন এটা আইছে দিয়া এ মনে মনে থাক তোর প্লেন নুনু মই এ আরে মাকা ইন্ডিয়া মোর প্লেন নুনা তই তোর প্লেন শুনছিলু দুর্গা পূজা তই কি কইছিলি যে ভাইরাস আমি তো দোকান দেউতে বেলুনত দোকান বেলেগ দোকান বেছি নাপলি হা এক জি বৰতে মই জানো নেকি আসিটো আইছে 100 আপিটো কল হৈছে নাও মানে আপিছা না তোৰ তই কি কইছিলি ও মইনা আহা ভাইরাসে সদায় তোমাৰ কথা কৈ থাকে বেলুন গোটাই লৈ য উদা মাখা লৈ গেছি হে ভাইরাস 120 পালে তই কি কইছিলি ওই তো আপোনাক লিখি ৰাখছি আপোনাৰ কথা সদায় কৈ থাকে হেটো নিছে একছে বেছি নকৰে এগুলো ৰাস্তৰ আচ্ছা বেছি নকৰিবি খসপাস মোর নাম দিলি স্কচ কিবা কিনে মাথা এটা বদ্ধ ডাঙৰ পেনেছি দে ভাইরাস কোকো এই যে আমাৰ পূজা গেল বছৰত ইমান লিপস্টিক মাছছু না তখন পৰা ইমান মাছছু সেই যে আমি বিক্রি কৰি দিম মা কষ্ট কৰিছো ৰাতাৰাত ধনী কিনব গনি আপি কত পাম আমি হোম ডেলিভারি মারিম আপি ধরে ইয়েস কি টাকাকে বিক্রি কৰিম ভাবি মা এই আজিকালি আপি গলে সদায় ব্র্যান্ডেড বস্তু বিচৰে ইয়েস আমি সেই লিপস্টিক খুজি আছে এটা কাম কৰিম আমেৰিকাৰ পৰা আনা বুলি কম ফুডুৰ আমেৰিকা আৰু ব্র্যান্ডেড মাল বুলি কম হ'ব দে আৰু আমি পান লিপস্টিক 2000 টাকাকে বিক্রি করি হ'ব দে লিপস্টিক এটা কৰিছে ঘৰত আছে নেকি জো ওই পম্পি আহা হেমা মাস্টার বলে এসি যাও প্রথম কাস্টমারটোতে শুনে লাগি গেলে হ্যাঁ এটা কথা কচোন তই আমি লিপস্টিক বিচাৰিছো হয় না তই শুনিয়াক যাই পেলাই কিয় ক'ব লাগে যে খুৰী আপোনাৰ দুটা লিপস্টিকৰ যোগ্য লিপস্টিক ল'লে ভাল লগা হ'ব আৰু তাৰে পিছত পাৰ্মিশ্যন নহ'ব তই লিপস্টিকটো কিয় লগাই দিবা গৈছিলি নাচ দিব পাৰে তই লিপস্টিক লগাবা নাচ দিব আজি যুগত তিনিদিন নাচ দিব কথা ক'বা আহিছি হা বাপৰে বাপ বেলেগ মক্কেল বিষ্ণু যো গেৰো লিপস্টিক ক'ত থৈ যাব লিপস্টিক খুৱাই নাযাবা এই দাদা আপোনাৰ সময় বৰবাদ কৰাকে আপোনাৰ পকেট উদাং কৰাকে আপোনাৰ হাতত আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি আছে সময়মতে ভাত ৰান্ধি দিয়া আৰু চাকৰিৰ বাবে গালি পৰা তোমাৰ ঘৰত মা আছে নেকি তেতিয়াহ'লে আপুনি লিপষ্টিকৰ যোগ্য মানুহ এইটো আপোনালোকে চাব পাৰে ব্ৰেইন টিউমাৰ এইটো আপুনি চাব পাৰে কৰোনা এইটো আপোনালোকে চাব পাইলছ এইটো আপোনালোকে চাব পাৰে হাগলি যে এটা পপটো লাগে কৈ দিম নামকেইটা এইটো হৈছে কলেৰা আৰু এইটো হৈছে আপোনাৰ জ্বৰ এইকেইটা আছে আমাৰ নাম যিটো লাগে সেইটো ল'ব পাৰে গেৰাণ্টি আছে আপুনি এইটো লওক নাই ব্ৰেইন টিউমাৰ এটা আমেৰিকান প্ৰডাক্ট এটা স্কেনাৰ আছে না স্কেনাৰ আছে অনলি 2000 টকা বেছি 2000 টকা এই দুই নহয় দে হে দিবি তই 3.5 দিবি যা নহয় দে কমকে মাৰি দিম দে লাভ দে হ'ব দে 2500 টকা দে দে এইটো স্কেনাৰ মাৰি দি দে গৈছে যা বাবা যা তই এটা কাম কৰ তই গাৰ্লফ্ৰেণ্ডক আগে পুহি পেলাই দিছ না ইয়াৰ পিছত আমাক কবি ৰিজাল্টটো লিপস্টিক অফ হৈ যাব পাৰে কিন্তু আমাৰ লিপষ্টিকৰ বাহাদুৰি আছে লিপষ্টিক হে খুৰি আপু দাদা চিনি পাইছা না ও আৰু নি পাইছা পাগে আননালকে কি গালফ্ৰেণ্ড দিছিলি নে দিছিলো তাৰপিছত এ বিৰা দিছি ও কি দিছি গেছি এটা মানে কি তই খেদা পাবা না সেইকাৰণে আমি প্ৰথমতে কৈছিলো যে লিপষ্টিকত আমাৰ পাৱাৰ আছে ওয়াট হৈ যাব পাৰে কিন্তু লিপষ্টিক নাছে এটা কি কৰিব লাগিব মই এটা কাম কৰবি তই ঘৰত কেৰাচিন আছে না বা পেট্ৰল আছে না বঢ়িয়াকৈ একদম জালাখনত লবি পুৰা একদম মাজি ঢুকি মাজি যেতিয়া কি ওয়াটটো খাই না যে তেতিয়া কি নিৰবি তাৰে পিছত যাব যা এতিয়া মোৰ পইচাটো ঘূৰাই দি পইচা লাগিব ও সাইছে ভাই তোৰ আও খুব জলদি বস না লিপষ্টিক বেশ কর যখন খুলে থাকা বলি ইনকে ঘুমে বেন আলগে নহয় আকৌ দে বাইদেউ আটা আজি লিপষ্টিক আসি না সবজি আছিল নেকি সবজি নহয় মই না এতে মানে কি লিপষ্টিক আনিছিলো সকলোৱে ব্যৱহাৰ কৰে ছোৱালী মানে বঢ়িয়া ভেৰাইটিজ লিপষ্টিক আছে নাম বহুত আছে তোমাক লাগা আছে নেকি লাগা আছিল বো ভাল আনছিল একদম মানে 2000 ৰ পৰা ষ্টাৰ্টিং আমাৰ 1 লাখ লাগি আছে লবা নে তো বো মই দেউতা ঘৰতে আছে বলা মাতিম বাৰলকে আমি একালকে দেখাই দিম না বুজাই দিব পাৰিম বলা আচ্ছা ভন্টি তুমি একটা কাম করবা তুমি অলপ লাল চাউল অলপ জালুক ফেলাই লইবা দেই এই বিক্রি করবে শুনা নাই আগে বিক্রি করত মাথা মানে নালাগে ভন্টি তুমি তোমার দেউতা শুনাচোন
ও ভাইটি তোমারও আছে নাকি কি গার্লফ্রেন্ড না নহয় দাদা মানে কি কথাটো হল কি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডক লিপষ্টিক দিবা পাৰিলে আকৌ সেইকাৰণে দেউতা আপুনি কেনে এনেকুৱা হৈ থাকিল মানে মই সৰুতে মোৰ আইতাই মোক নাতিন লাখ মালিচ নকৰিলে আৰু মোৰ দেউতাই এই সাৰৰ বিজনেছ কৰিছিল এই ভাততো সাৰ মিলাইছি সেইকাৰণে এনে হৈছো সেইকাৰণে তোৰ এটা বেমাৰ হৈছে পয়া লগা বেমাৰ চিন্তা কৰিব নালাগে আমাৰ ওচৰত আপোনাৰ ইলাজ আছে লিপষ্টিক আপোনাক আৰু হাইটটো বঢ়াই দিব আমাৰ লিপষ্টিকে মানে কি ভিটামিনো আছে না ভিটামিন ডি আছে নৰেন্দ্ৰ মোদী আমাক পুৰস্কাৰ দিছিল লিপষ্টিক বিক্ৰী কৰাৰ এইটো আছে আমাৰ কলেৰা লিপষ্টিক এইটো আছে আমাৰ কৰোণা লিপষ্টিক আৰু এইটো হ'ল আমাৰ পাইছে হয় আৰু কিবা এটা আৰু এইটো হ'ল আপোনাৰ জ্বৰ লিপষ্টিক জ্বৰটো আপোনাৰ কাৰণে বেষ্ট হ'ব একদম হয়নে নহয় ভাল হ'ব এইটো আপুনি ব্যৱহাৰ কৰিব আৰু এইটো হ'ল বসন্ত লিপষ্টিক এইটো তুমি ব্যৱহাৰ কৰিবা আৰু এইটো জ্বৰ লিপষ্টিক এইটো আপুনি ব্যৱহাৰ কৰিব দাম বেলেগ কেনেকুৱা দাম এইটো মাত্ৰ ৩০০০ টকা আৰু এইটোতো একো দাম কম মাত্ৰ ৬০,০০০ টকা দিয়ে আৰু দেউতা আমি লগালগ লাইট ডেমো দেখাই দিম ডেমোতে কৰিছোঁ এটা ক'ত দেখাব লাগিব আমাক লাইট ডেমো লাগিব লাইভ ডেমো দাদা কালি প্ৰত্যেক পাৰিব আপোনালোকৰ ঘৰতে হয়নে আমাক লাইট ডেমো লাগিব লাইভ ডেমো এতিয়া কৰিব লগা হ'লে দাদা মানে কি প্ৰথমতে কৈছোঁ যে ক'ত হৈ যাব লিপষ্টিক হৈ নাযায় হ'ব আমাক লাইট ডেমো লাগিব সেই লাগিব দে চুমা 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 মিঠাই মিঠা মনটো কাৰ লগত হ'ব মোৰ লগত কথা নাই মেছেজ আছে আজি ভিডিঅ' কৰি লাইভ ডেমোটো দেখাই দিব লাগিব ঠিক আছে বলক মই ডেমোটো দেখি আহিছোঁ আচ্ছা মাইনা এই শব্দটো কি হল হৈ আছে আমাৰ ঘৰত ৰেডিঅ' আছে দেউতা ৰেডিঅ' বৰ্ড আছে আচ্ছা ৰেডিঅ' কিন্তু মই সৰুৰ পৰা শুনো দেই মই শুনিব পাম নেকি অলপ শুনিব পাৰিবা কি হলে হওক এইটোও চাব পৰা 1.5 লাখ মান পৰিব মিনিমাম বেয়া নহয় কিন্তু লিপষ্টিকটো বুজিছনে বঢ়িয়া বাবা ভাইদাস কি সিতই তাৰ প্ৰেছাৰ উঠছি মোৰ প্ৰেছাৰ আছে মানে আমাৰ দেউতাৰ বোলে হঠাৎ এক্সিডেণ্ট হৈছিল কি ক যাব লাগিব নেকি মোক না মোহৰ গাড়ী চলাই আছিল মই বোলে সঁচা মাৰি ধৰিছি এতিয়া দেউতাৰ অৱস্থা বেয়া জিএমচি আছে মই এতিয়া বতাপাত যাম মই ৩০০০০টো লৈছোঁ লিপষ্টিকত ৬০,০০০ টকাত আমি লিপষ্টিকটো বিক্ৰী কৰি ৬০,০০০টো লৈ টেনচন নাই মই ঘৰত দিম ৰাজা হ'ব দে তুমি এইটো চাব পাৰা এইটো 3 লাখ বেয়া নহয় বোলো বাবা এইটোও চাব পাৰে পইচাটো নাই পইচা তই দিবা না পইচাৰি দাদা এইবাৰ এই মেকআপৰ বস্তু লৈ আহিবচোন Escos. তো খালি কি করবি যদি মাৰিয়া খাইছা মোক কিয় কথা বোতে কোৱা নাছিলি দো বিজনেছটো কৰাতে 50-50 কে কৰিছিলো না গতিকে দো 50-50 মাৰ খাইছো আকলাই মই কে বেছিকে খাওঁ চহৰৰ বাট